হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আপোনালোকে দেখিছে আজি মোৰ হাতত কি আছে, এখন কোৰ। আৰু এতিয়া খেতি পথাৰত লাগিব আৰম্ভ হৈ গ'ল। এতিয়া কঠিয়ানীত কোৰ মাৰিবলৈ বুলি আহিছোঁ। এইখিনি কালি চফা কৰিলোঁ, আজি কোৰ মাৰিব লাগিব। তাৰপৰা ইয়াত লাহেকৈ আকৌ কঠীয়া পাৰিব হ'লেই। আজি বহাগৰ কিমান দিন গ'লেই। তাকে আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। আজিৰ দিনটোত মই কি কৰোঁ। এনেকৈ কোৰ মাৰিলোঁ, ৰাতিপুৱা কোৰ মাৰি লৈ তাৰপিছত গাহৰি দানা দিবলৈ বুলি ওলালোঁ। এয়া দেখিছে, এনেকৈ কোৰ মাৰিলোঁ। আৰু বাকীখিনি নেদেখালোঁ আৰু কিমান কোৰ মাৰিলোঁ। ভিডিঅ'টো বেছি দীঘল হৈ যাব বুলি ভাবিয়ে গাহৰি দানা দিছোঁ। দানা খাই গ'ল। বহাগৰ 1 তাৰিখে লোৱা হৈছে এইটো। তাৰপৰা ইয়াত আৰু এজনী আছে, এজনী মাইকী। দানা দিছোঁ। খাই আছে তাকে। কিন্তু খাচী কৰাব হ'ল। খাচী কৰাবলৈ ডক্টৰটো আহি পোৱাহি নাই। সদায় ফোন কৰি আছোঁ, অহা নাই। এই খাউনটো পূৰা দিয়ে, ঠিক দিয়ে। এইজনী মজা খাই বাৰু, এইজনী 2 মাহ হোৱা নাই। দুপৰীয়া আহাৰ বনি আছে। দেখিবলৈ পাইছে কেনেকৈ উতলি আছে। চাব পাৰে কি ধুনীয়া কালাৰ আহিছে। ওচৰৰ পৰা চাব আপোনালোকে। কেনেকৈ ভিডিঅ' বনাব? কি ষ্টাইলত? বিজুলী লিখিলে তাৰ বাহিৰটো অন হৈ যাব নহয়। সেইকাৰণে সেইটো লগাই দিয়া। তাৰপিছত থাকিব। তাৰপিছত কি হয়? তাৰপিছত ভিডিঅ' বনাই থাকিম। তাৰপিছত কি হয়? তাৰপৰা গান গাম। কি বুলি? হ'ব। কি বুলি গাবা? ইমান গান নহ'ব। ইমান গান নহ'ব। কি বুলি গাবা সেইটো কোৱা? তুমি গানটো গাই দিয়া। ৰিদিপ দা গান এটা গোৱা। গোৱা। চেনেলটো আগবঢ়াই দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। বেল আইকনটো দবাই দিব। গুড নাইট।